জিএসপিৰ পৰা আমি ৰেলি ওলাইছো আৰু আমাৰ 7 নম্বৰ সমষ্টিত মানে যিমান গাঁও যিমান ৰাস্তা আছে সব ৰাস্তাত ঘূৰি যাম। এতিয়া ফাৰ্ষ্ট আমি তুলসীবিলৰ পৰা যাম, তুলসীবিল পৰা জয়পুৰ, জয়পুৰৰ পৰা জবদাই দি একদম ফকিৰাগ্ৰাম দিয়ে ভোটগাঁও দি আহি একদম শক্তি আশ্ৰম চিথিলা সব মানে 7 নম্বৰ সমষ্টিৰ গোটাই গাঁও আমি ঘূৰিম। কেনেকা জনতাৰ সঁহাৰি কেনেকা পাই আছে? একদম বহুত মানে বহুত কি কম, মানুহে মানুহ। কি মেছেজ দিব জনতালৈ? আপনি জিএসপি পৰা খেলি আছে, এতিয়া কি মেছেজ দিব? আমি মেছেজ দিম মানে যেনেকা মানুহ আহি আছে, মানে জনসাধাৰণ যেনেকা আহি আছে, যেনেকা মোক সাপোর্ট কৰি আছে, মানে খুব ভাল মানে খুব ভাল। আমি ইহঁতক ধন্যবাদ দিম। মানে মোৰ মতো মানুহক জনে এনেকা সঁহাৰি দি আছে। একটা সিটিং একটা মানে এমসিএলএ আছে বিজেপির অরূপ কুমার দে, কেনেকা খেলাটো কেনেকা হ'ব? প্রোগ্রামটো কি তা সেই আমাৰ কাৰণে কোনো ফেক্টৰ নহয়, মানে তাৰ লগত আমাৰ যুঁজ নহয়। মানে মই বহুত ভোটে জিতিম, বহুত ভোটে।